নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাত খোৱাৰ পিছত কেনে ধৰণৰ খাদ্য খাব নালাগে বা কি কাম কৰিব নালাগে, যাৰ ফলত বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। জিম, বডি বিল্ডিং, ডায়েট বা ফিটনেছ সম্বন্ধীয় সকলো ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। তো ফ্ৰেণ্ডছ, আজিৰ টপিকটো হ'ল ভাত খোৱাৰ পিছত সাধাৰণ বা জিম কৰা মানুহবোৰে কিছুমান ভুল কৰে। আজিৰ এইটো ভিডিঅ'ত আমি ভাত খোৱাৰ পিছত কেনে ধৰণৰ খাদ্য খাব নালাগে বা কেনেকুৱা কাম কৰিব নালাগে আলোচনা কৰিম। তো ইয়াৰ ভিতৰত প্ৰথম বস্তুটো হ'ল ভাত খোৱাৰ লগে লগে টোপনি দিব নালাগে। নৰ্মেলি ৰাতি ভাত খোৱাৰ পিছতে বিচনাত টোপনি দিব যাওঁ, এইটো বহুত বেয়া। কাৰণ যেতিয়া আপোনাৰ শৰীৰটো আপৰাইট পজিশ্যনত থাকে বা আপুনি থিয় হৈ থাকে, তেনে ক্ষেত্ৰত খাদ্য হজম হোৱাত কোনো প্ৰব্লেম নহয়। কিন্তু যেতিয়া আপোনাৰ শৰীৰটো বিচনাত পৰিব, যেনেকুৱা পজিশ্যনতে হওক, তেতিয়া হজম ভালদৰে নহয়। সেইবাবে ৰাতি বা যিকোনো সময়ত 1.5 ঘণ্টা বা 2 ঘণ্টা আগতে ভাত খাব লাগে টোপনি দিয়াৰ। তেতিয়া আপুনি প্ৰমাণ পাব আপোনাৰ ডাঙৰ হোৱা পেট অতি সোনকালে কমি যাব। 50% পেট বঢ়াৰ সমস্যা এইটোৱে কাৰণ। ইয়াৰ উপৰিও গেছ, ব্ৰেইন ষ্ট্ৰক আদি সম্ভাৱনা বঢ়াই যায়। নাম্বাৰ 2 বস্তুটো হ'ল যিটো কেতিয়াও ভাত খাই কৰিব নালাগে, সেইটো হ'ল স্মকিং। স্মকিং হেবিটটো অতি বেয়াই। আমি সকলোৱে জানো স্মক কৰাটো বহুত বেয়া, কিন্তু ভাত খোৱাৰ পিছত কেতিয়াও কৰিব নালাগে। কাৰণ চিগাৰেটত যিটো নিকেটন পোৱা যায়, শৰীৰত যিটো এক্সট্ৰা অক্সিজেন থাকে সেইটো টানি লয় ৰিয়েক্ট কৰাৰ বাবে। তো হজম শক্তি বা যিখিনি অক্সিজেন আছিল সেইখিনি স্মক কৰাৰ ফলত শেষ হয়। ইয়াৰ বাবে হজম ক্ষেত্ৰত ভয়ানক সমস্যা হ'ব পাৰে আৰু বহুত ভয়ানক বেমাৰো হ'ব পাৰে। ভাত খোৱাৰ পিছত এটা চিগাৰেটলৈ 10টা চিগাৰেটৰ কাম কৰে। তো ইয়াৰ পিছত 3 নম্বৰ বস্তুটো হ'ল ভাত খোৱাৰ পিছত কেতিয়াও গা ধুব নালাগে। ভাত খোৱাৰ পিছত গা ধুলে বহুত পাচন ক্ৰিয়াত আক্ৰমণ কৰে। আপুনি ভাত খাই যেতিয়া গোটেই শৰীৰটো ব্লাড চাৰ্কুলেশ্যন পেটত হয়, যাৰ কাৰণ যেতিয়া শৰীৰৰ প্ৰধান কাম হজম কৰাত হয়, শৰীৰত প্ৰয়োজন হোৱা অক্সিজেন ঠাইতে তেজ জমা বা সঞ্চাৰিত হয়। কিন্তু যেতিয়া আপুনি ভাত খাই গা ধুৱে, তেতিয়া গাত শৰীৰৰ সকলোখিনি তেজ সমানভাৱে সঞ্চাৰিত হয় পেটৰ পৰা গৈ। মানে যিখিনি তেজ পেটৰ কাষত থাকিব লাগিছিল, গা ধুলে নাথাকে, যাৰ ফলত পাচন ক্ৰিয়া ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। আৰু শৰীৰৰ প্ৰধান এইটোৱে পাচন ক্ৰিয়া। ইয়াৰ পিছত লাষ্ট 4 নম্বৰ হ'ল ভাত খোৱাৰ পিছত কেতিয়াও চাহ খাব নালাগে। চাহত ডাইনিক এচিড থাকে, ফলত আপুনি খাদ্যত হোৱা যিখিনি প্ৰটিন, আইৰণ পায় সেই সকলোখিনিৰ লগত ই মিহলি যায়। আৰু আমাৰ শৰীৰখিনি আইৰণ খাদ্যৰ পৰা আহিলা লৈ এইটো 90% কমি যায়। আৰু এইটোৱে চলা আইৰণৰ প্ৰধান কাম বা প্ৰধান কাৰণ। তো ফ্ৰেণ্ডছ, এয়া আছিল ভাত খোৱাৰ পিছত যিবোৰ কাম কৰিব নালাগে বা যিবোৰ খাদ্য খাব নালাগে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।